Hello guys, swagatam to my YouTube channel. Aru aji moi kom Assam police or apnaloke admit card download etia available hoy goise gotike download apnaloke keneke koribo nijor admit card khon mobile ote tar bikhoye kom so bolok ajir video ti arambho koru. To prothome apnaloke Chrome browser to open kori lok. Chrome browser likhibo apnaloke SLPRBA Assam etu apnaloke search kori dibo. Etu search kori dia pasot first jontu link ase apnaloke dekhise state level police recruitment board etu click koribo. Click kori diar pasot amar sidha apnaloke dekhise 8/8/2020 etut apnalokor click here download to dekhoi ase etu click kori dibo. এনেকুৱা এখন ইন্টাৰফেস দেখাব ক্লিক কৰাৰ পাছতে তাৰ পাছত আপোনালোকৰ এপ্লিকেশন আইডি টো যোনটো আছে নহলে যদি এপ্লিকেশন আইডি মনত নাই তেন্তে ফোন নম্বৰ যোনটো দি আপোনালোকে ৰেজিষ্টাৰ কৰিছিল হেতু আপোনালোকে দি দিব পাৰে তো হেতু দি দিব দি দিয়াৰ পাছত লগইন কৰি দিব আপোনালোকে লগইন কৰি দিয়ক লগইন কৰি দিয়াৰ পাছত আপোনালোকৰ ডেট অফ বাৰ্থ শো কৰিব ডেট অফ বাৰ্থ টো আপোনালোকে দিব লাগিব So nijor apnalokor date of birth to di dibo date of birth to moto moi di disu so tar pasot submit kori diok tar pasot ako mobile number bicharise অলপ process to jotil dekhoise apply kora homoy number disil hetu number apnaloke di dibo di diar pasot submit kori dibo submit তো তাৰ পাছত ফটোৰ সৈতে ডিটেইলছ উলাব এখন ফাইনাল সাবমিট কৰিব লাগিব তলত অপচন আছে তাৰপাছত প্ৰসিড কৰি দিও মই ফাইনাল সাবমিট কৰিব লাগিব তো ফাইনাল সাবমিট মই কৰি দিয়াৰ পাছত হে মোৰ এডমিট কাৰ্ড উলাব সো ইয়াত হে সেকেন্ড দেখুৱাই আছে 120 সেকেন্ড মান দেখুৱাইছে হেতু কমপ্লিট হোৱাৰ পাছত হে হয়তো ডাউনলোড কৰা অপচনটো দেখুৱাব চাগে তো ওয়েট কৰো তো এতিয়া কমপ্লিট হৈ গল তাৰছত এতিয়া মই ডাউনলোড কৰি দিম চাওক এখন মোৰ হৈ গল এডমিট কাৰ্ড মোৰ নগাঁৱত পৰিছে কাৰণ মই নগাঁও ডিস্ট্ৰিক্ট গটিকে নগাঁও ডিস্ট্ৰিক্টতে মোক দিছে 8টা বজাত আছে 28/9/2020 ত আছে গটিকে আপোনালোকে এনেকে ডাউনলোড কৰি লওক নিজৰ এডমিট কাৰ্ডখন তো এটোৱে আছিল ভিডিও আশা কৰিলো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে তেন্তে লাইক এটা কৰক আৰু চেনেলটো যদি নতুন হয় কমেন্ট কৰি জনাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে ফুল প্ৰেক্টিস কৰক ৰানিং ভাল কৰক এতিয়াৰ পৰা কাৰ ডেট কেতিয়া পৰে না জানো যদি কাবাৰ ডাউনলোড কৰি দিব লাগে কমেন্টত জনাওক আৰু নাম্বাৰটো দি দিব আপোনালোকৰ এপ্লিকেশন আইডি টো তো তেনেদৰে ডাউনলোড কৰি দিম মই সো আজিলৈ ইমানে ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ